ইণ্ডিয়া লছ বাট RCB উন পৰহি ইণ্ডিয়া যি হাৰিলে কিন্তু অহাকালিও যদি ইণ্ডিয়া আকৌ হাৰে তেন্তে 3-0 পৰা গৈ 3-2 হ'ব যিটো ইণ্ডিয়াৰ কাৰণে একেবাৰে লজ্জাজনক বিষয় অহাকালি কি দুটা চেঞ্জ হ'ব পাৰে লগতে WPL স্মৃতি টিম RCB কেনেদৰে ফাইনেল পালে এই বিষয়ে আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে আহিছো অহাকালি চেঞ্জ দুটালৈ অহাকালি প্ৰথম চেঞ্জ হ'ব পাৰে হৰ্ষিত ৰাণাৰ ঠাইত অক্ষৰ পেটেলে ইঞ্জুৰিৰ পৰা সুন্দৰভাৱে ৰিকভাৰী কৰিছে গতিকে অন্তিমখন মেটছত অক্ষৰ পেটেলক চান্স দিয়া দেখা যাব পাৰে আনফালে ৰবি বিষ্ণুৰ ঠাইত ঈশান কিষাণে খেলিব পাৰে আৰু এই প্লেয়িং 11 আমাৰ ইণ্ডিয়াৰ বিশ্বকাপৰ আগৰ অন্তিমখন খেলৰ প্লেয়িং 11 হ'ব পাৰে লগতে এই প্লেয়িং 11 বিশ্বকাপৰ প্লেয়িং 11 হ'ব পাৰে কিয়নো যদি তিলক বৰ্মা সম্পূৰ্ণ ফিট নহয় এইটোৱে আমাৰ ইণ্ডিয়াৰ বিশ্বকাপৰ স্কোৱাড চাই আটাইতকৈ বেষ্ট 11 আকৌ যদি তিলক বৰ্মা ফিট হৈ যায় তেন্তে সঞ্জু চেমছন বা ঈশান কিষাণ এই দুজনৰ কোনোবা এজনে তিলক বৰ্মাক চিট এৰি দিব লাগিব যোৱা কেইদিনমানৰ পাৰফৰ্মেঞ্চ চাই সঞ্জু চেমছনে নিজৰ স্থান হেৰুৱাব যেন লাগে এতিয়া আহিছো আনটো ভাল খবৰলৈ WPL স্মৃতি মান্দানা RCB টিম ফাইনেল পাবলৈ সক্ষম হৈছে এবাৰ RCB বহুতে ভাল খেলিছে বেটিং বলিং দুয়োটাতে সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে লগতে RCBৰ সুন্দৰী যুৱতী লৰেন বেলে বলিঙত সুন্দৰ পাৰফৰ্মেঞ্চ দি টিমক আগুৱাই লৈ গৈছে আনফালে অসমৰ জিংটিমনি থকা টিম গুজৰাটেও সুন্দৰ পাৰফৰ্মেঞ্চ দি আছে আৰু কোৱালিফাই কৰাৰ একেবাৰে কাষ চাপিছে আজি গুজৰাট আৰু মুম্বাইৰ খেলা আছে আৰু এই খেলত গুজৰাটে যদি জয় হ'বলৈ সক্ষম হয় তেন্তে গুজৰাটেও কোৱালিফাই কৰিব WPLত আপোনাৰ ফেভাৰিট টিম কোন লগতে ইণ্ডিয়াৰ প্লেয়িং 11 কি হ'ব পাৰে কমেণ্টত জনাওক ফলো কৰক জয় অসম জয় হিন্দ